নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল টেক হেল্পলৈ। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে বিশেষকৈ লকডাউনৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টসকলৰ তেওঁলোকৰ প্ৰয়োজনীয় কিতাপখিনি নোপোৱাৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এইচএছ ছেকেণ্ড ইয়েৰৰ আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ কিতাপখিনি PDF হিচাপে আমালৈ আগবঢ়াইছে। কিতাপখিনি আপোনালোকে কেনেকৈ ডাউনলোড কৰিব জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ এণ্ড্ৰইড স্মাৰ্টফোনটোৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব, তাতে চাৰ্চ কৰিব aasec.nic.in। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে যিটো ই-বুক বুলি কোৱা এটা অপশ্যন পাব, সেইটো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে আপোনালোকে আছামিজ, বেংগলী সেইখিনি লেংগুৱেজ পাই যাব আৰু ইয়াতে আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স সকলো বুক পাই যাব। মই এখন বুক আপোনালোকক ডাউনলোড কৰি দেখাই দিছোঁ, ফিজিক্সৰ। ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে। এই দেখিছে ডাউনলোড ছাকচেছফুলি, আৰু এইটো ডাউনলোড হৈ গৈছে। এতিয়া আপোনালোকে অপেন কৰি পঢ়িব পাৰিব। এইটো আপোনাৰ গুগল ড্ৰাইভতো অপেন কৰিব পাৰিব। এই ভিডিঅ'টো এইচএছ ছেকেণ্ড ইয়েৰৰ সকলো ছাত্ৰ ছাত্ৰীলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই কিতাপখিনি আনি পঢ়িব পাৰে। ধন্যবাদ।